যিকোনো পকৰা খাই বেয়া পোৱা মানুহ চাগে নায়েই হয়নি? তেন্তে ব'লক ৰঙালাও আৰু পটলৰ পকৰা বনাওঁ। একেবাৰে চিম্পলকৈ আৰু সহজতে। এয়া পটলকেইটা ধুনীয়া কোমলীয়া চাই ল'ব দেই। ভালদৰে কাটি ধুনীয়াকৈ চাফ কৰি লৈছোঁ। এইপিনে ৰঙালাওখিনি সৰু সৰুকৈ কাটি লৈছোঁ। পটলখিনি মই অকণমান এটা ফালে চিধাকৈ এটা ফালে অকণমান বেঁকাকৈ কাটিম। তেতিয়াহ'লে দেখোঁতেও ধুনীয়া হয়, পকৰাকেইটা খায়ো বেছি টেষ্টি লাগে। আপোনালোকে ৰাউণ্ডকৈ কাটিব পাৰে, কোনো কথা নাই। দেখিছেই নহয়, এয়া চাওক অকণমান এইকেইটা দীঘলকৈ অকণমান এইকেইটা অলপ বেঁকাকৈ কাটিছোঁ ৰাউণ্ডকৈ। ইপিনে এতিয়া গোটেই এয়াই ভাঙি থাকিলে এইবোৰতো হৈ থাকিব আৰু ভিডিঅ'ৰ মাজত নে কি? তেন্তে বলক এই গোটেইকেইটা মই এনেকৈ কাটি লৈছিলোঁ। তাৰপিছত ৰেডি কৰি লৈছোঁ অকণমান বেঁকাকৈ আৰু অকণমান চিধাকৈ দুই পিনে। তাৰপিছত ৰঙালাওখিনিও ভালদৰে মই সৰু সৰুকৈ টুকুৰাকৈ কাটি লৈছোঁ। মানে সহজ ন, আৰু সকলোৱে ধুনীয়াকৈ বনাই খায় ন। তাৰপিছত এইখিনি চাওকচোন, গৰম পানীত মই ৰঙালাওখিনি অকণমান বইল হ'বলৈ দিছিলোঁ। এইপিনে পটলখিনিত মই গৰম পানী ঢালি 1 চামুচ নিমখ ঢালি আধা ঘণ্টাৰ কাৰণে ভিজাই থৈ দিছোঁ। তেতিয়াহে ধুনীয়া ছফ্ট হ'ব ভিতৰৰ পিনে। আনপিনে 3 চামুচ বেচন, 3 চামুচ চাউলৰ গুড়ি লৈছোঁ। মছলা যি থাকে একফালৰ পৰা দি যাওক আৰু জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, কাশ্মীৰ লাল মিৰ্চ পাউডাৰ, হালধি, যিমানখিনি আপোনাৰ মছলা আছে দি দিয়ক। তেতিয়াহে পকৰাকেইটা খাই বেছি ভাল লাগিব। জ্বলা খালে অকণমান জ্বলা পেষ্ট কৰি দিব পাৰে। মই কিন্তু জ্বলা গুড়িহে দিছোঁ দেই, জ্বলাৰ পেষ্ট নাই দিয়া। জ্বলা পেষ্ট দিলে আকৌ খাই বেছি ভাল লাগে। তাৰপিছত আৰু কৰিবলগীয়া নাই, অকণমান পানী মিক্স কৰক, ভালদৰে ফেটটো গুলি লওক। যিমান পাৰে হাতেৰে কৰিলে বেছি ভাল হয়, মই চামুচেৰে কৰিছোঁ। যিমানখিনি পাৰে জোৰে 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 ঘূৰাই থাকক। তাৰপিছত অকণমান বেকিং পাউডাৰ দিছোঁ আৰু 1 চামুচ দিছোঁ ৰিফাইন তেল। ৰিফাইন তেলখিনি দেখিছেই নহয়, সেইখিনি দিব। তেতিয়া পকৰাকেইটা খাই পিনে খুব মচমচীয়া হৈ থাকিব আৰু দেৰিলৈ মচমচীয়াটো থাকিবই মানে। তাৰপিছত আৰু একো কৰিবলগীয়া নাই। এয়া পটলখিনি ওলাই লৈছোঁ, ধুনীয়াকৈ পানীখিনি যাব দিছোঁ। ৰঙালাওখিনি পানী যাব দি দেখিছেই নহয়, ইমানখিনি গোটা কৰি ৰাখিছোঁ মই। অকণমান লাগি থাকিব লাগিব, যেনেকৈ নখ লাগি আছিলে। তাৰপিছত ইপিঠি লেটিয়াওক, বেছি মানে এনেকৈ থাকিব নালাগে, এবাৰ লেটিয়াই দিয়ক। তাৰপিছত পকৰাকেইটা গৰম গৰম তেলত বহাই দিয়ক। যোনে যোনে বনাই ভাল পায় নহয়, তেওঁলোকৰ কাৰণেহে মই এই ভিডিঅ'বোৰ আনো। যোনে যোনে বনায় আৰু খাই পিনে ভাল পায়, যোনে নাজানে এবাৰ চাই পিনে বনাই দিব। সকলোৱে জানে ন, তথাপি মই কেনেকৈ বনাইছোঁ সেইটোহে দেখুৱাইছোঁ দেই। আকৌ যোনে যোনে নাচাই ভিডিঅ'বোৰ সেইবোৰ স্কিপ কৰি দিলেই হ'ল নে কি কয় বাৰু? সকলোতো খাই ভাল পায়, বনাই বেয়া পাবও পাৰে হয় নাই? সেইবোৰ মানুহবোৰে ধুনীয়াকৈ এইবোৰ চাব, ধুনীয়াকৈ বনাব, খাব আৰু ধুনীয়াকৈ ক'ব যে কেনেকুৱা হয় ৰেচিপিবোৰ দেই। নজনা সকলোৰে পাৰে। ভিডিঅ'টো কৰি থাকোঁতে দেখিনেচোন নহয়, বাহিৰৰ পৰা আহিছিলে কলিং বেল, সেইটো আৰু কাট নকৰিলোঁ, তেনেকৈ থাকি গ'ল। আপোনালোকে এইটো ইগন'ৰ কৰিব। তাৰপিছত এয়া মচমচীয়া পকৰা মই খাবলৈ ৰেডি হৈ গৈছে। দেখিছেনে কিমান ফুলি ফুলি উঠিছে? বিশ্বাস কৰক বহুত টেষ্টি হয়। এবাৰ বনাই খাই চাব দেই, যোনে নাজানে। যোনে জানে তেওঁলোকেতো জানেই ন। এয়া পটলকেইটাও মই ছেম একেটা সময়তে ভালদৰে লেটিয়াই লৈছোঁ, ভিতৰত অকণমান সোমাই দিছোঁ। তেতিয়া পটলখিনি খাই পিনেও খুব বেছি সোৱাদ লগা হয় আৰু টেষ্টি হয়। দেখিছেনে গোটেইখিনি মই নিমখ পানীত ভিজাই থৈছিলোঁ, যিহেতু অকণমান ঢিলা হৈ আছে। এতিয়া গোটেইখিনি মছলা ইয়াত সোমাই যোৱাকৈ গোটেইখিনি দি গৰম গৰম তেলত মই পটলৰ পকৰাকেইটাও ভাজি গৈছোঁ। নিৰামিষ ভাত এসাঁজেই হওক বা যিকোনো ভাত এসাঁজৰ লগত যদি আপুনি পকৰা এটা কাষত লৈছে, তেন্তে ভাতৰ সোৱাদটো দুগুণ বুলি ভাবোঁ। আকৌ বেছি তেলত ধৰক ভজা বস্তু খোৱাও বেয়া দেই, কিন্তু বহুদিনৰ মূৰত খালে একো নহয় দিয়কচোন, হয়নে নাই? আৰু ঘৰতে বনাই খাইছোঁ যেতিয়া প্ৰব্লেম নাই। তাৰপিছত এপিঠিকৈ মিডিয়াম ষ্টিমত ভাজিব, বেছি ষ্টিম দি নাভাজিব, নহ'লে ভিতৰৰ পিনে কেঁচা হৈ থাকিব। তেনে চাওকচোন ইমান ধুনীয়া পকৰাবোৰ খাবলৈ ৰেডি হৈ গৈছে, ইমান সহজতে হয়নে? ৰিফাইন তেল 1 চামুচ দিবলৈ পাহৰি নাথাকিব দেই, তেতিয়াহ'লে পকৰাকেইটা খাই পিনে মচমচীয়া পাব, বহুত দেৰিলৈ সেমেকি নাযায়। তেন্তে কেনেকুৱা পালে পটল আৰু ৰঙালাও ৰেচিপিটো? ক'বলৈ নাপাহৰিব। তেন্তে আৰু লগ পাই থাকিম ভিডিঅ'ৰ সৈতে বা ৰেচিপিৰ সৈতে বা ফটোৰ সৈতে। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। এতিয়ালৈ বাই।